হৈছো হাবুং যাবৰ কাৰণে। ইতিমধ্যে আমি ঢকুৱাখানাতে আছো। ঢকুৱাখানাৰ পৰা ওলাই যোৱা নাই, জামুগুৰি পাইছোহি আৰু লগত মোৰ লগত আছে মাইনা, আমাৰ এইগৰাকী ঘন বাইদেউ, তেওঁ জীয়েক। ঐ ছোৱালী হাই বুলি কৈ দিয়া। তাৰপিছত মোৰ মিছেছ আৰু এইফালে আমাৰ মাইনী বাট, হাই কৈ দিয়া। আৰু এইটো পোৱালি প্ৰকাশ। আমি কলৈ যাম আজি? হাবুং যাবা নেকি? এয়া আমি বাটমাৰি পালোহি। এতিয়া আমি বাটমাৰি ৰাস্তাইদি সোমাই যাম। মোবাইলটো ঘূৰি দিয়ে। এইটো বাটমাৰি ৰাস্তা, এইফালেদি হাবুং যায় পালোহি আৰু। এয়া আমি খুব কম সময়ৰ ভিতৰতে আহি হাবুং উপস্থিত হ'লোহি। হাবুঙৰ ফ্ৰণ্টৰ এইবিলাক দোকান বজাৰ হয়। ইয়াত আপোনালোকে পূজাঘৰত প্ৰয়োজনীয় বিভিন্ন ধৰণৰ সা সামগ্ৰী আৰু লগতে আহোমৰ সম্প্ৰদায়ৰ কিছুমান বস্তু পাই যাব। আমি তাৰ পৰাই চাকি বন্তি লৈ প্ৰাৰ্থনা ঘৰলৈ বুলি আগবাঢ়িছোঁ। আমি সকলোৱে মিলি এখন শৰাই আচলতে দিছোঁ। আজি দেওবাৰ, যিহেতু আজি দেওবাৰে মানুহো ভিৰ হয় আৰু শৰাই দিও ভাল লাগে। কিন্তু আমি ৰাতিপুৱা অহাৰ কাৰণে বৰ্তমান মানুহৰ সংখ্যাটো অলপ কম, আৰু সেয়ে আমি সোনকালে প্ৰাৰ্থনা ঘৰলৈ আগবাঢ়িছোঁ যাতে সোনকালে দিব পাৰোঁ। চাৰিওফালে মানুহেই মানুহ, অজস্ৰ মানুহ ইয়াত ভৰ্তি হৈ আছে। হাই কৈ দিয়ক। হাবুঙলৈ আহিলে আপুনি? আহিলোঁ। হে কেনেকুৱা লাগিছে? একদম বঢ়িয়া লাগিছে। ঠিক আছে। শৰাই দিয়াৰ পাছত সকলো ভক্তবৃন্দই এই পূজাঘৰৰ কাষৰে ঠাইডোখৰত একেলগতে ভোজ ভাত খায়। ইয়াত আজি দেওবাৰ যিহেতু হাজাৰ হাজাৰ মানুহে ইয়াত ভৰি পৰিছে, আৰু আমাৰ পাৰ্টিটোৱেও আহি আমি এইডোখৰতে ঠাই পালোঁ, বাঁহৰ তলতে আমি এইডোখৰতে খাবলৈ লৈছোঁ। এয়া আমাৰ ৰাইজে খানা যোগাৰ কৰি আছে। বৰাও খজোৱা হ'ব, দাই খজোৱা হ'ব। এফালে চুই পাৰিবি নেকি ভাত? আপোনালোকে খাই দি দিয়ক।